মূল্যবৃদ্ধি হ্ৰাস পাব লাগিবই। আছো জিন্দাবাদ। ইনকাম জিন্দাবাদ। ইনকাম জিন্দাবাদ নচলিব। এটা ভয়ংকৰ ৰূপত বৰ্তমান মূল্যবৃদ্ধি সমগ্ৰ অসমত এনেধৰণৰ মূল্যবৃদ্ধি যি মূল্যবৃদ্ধিৰ কাৰণে সাধাৰণ ৰাইজ কুঙা হ'বলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। কেৱল নাগপুৰৰ ছত্ৰছায়াত থকা এই বিজেপি চৰকাৰে ২৬ৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে বা অনাগত সময়ত হ'বলগীয়া উপ নিৰ্বাচন পাৰ কৰিবৰ কাৰণে তেওঁলোকৰ এনেধৰণৰ কুচকাৱাজ। কাৰণ ইলেকশ্যন অহাৰ লগে লগে তেওঁলোকে এই বণিক গোষ্ঠীৰ পৰা তেওঁলোকে কোটি কোটি টকা তেওঁলোকে সংগ্ৰহ কৰে, চান্দা তোলে কোটি কোটি টকা। এই চান্দাবিলাক তেওঁলোকে ক'ৰ পৰা পাব? এই সময়ত মানুহৰ অত্যাধিক মূল্য প্ৰতিটো বস্তুৰ মানে বজাৰত থকা ইন্ধনজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি কৰিছে। আৰু মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত অসামান্য যিগৰাকী যোগান বিভাগৰ মন্ত্ৰী আছে সেই মন্ত্ৰীজন চৰম ব্যৰ্থ হৈছে। গতিকে অতি শীঘ্ৰে এই চৰকাৰখনে মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগে। আৰু যিগৰাকী অসামান্য যোগান বিভাগৰ মন্ত্ৰীক এই বিয়াগম এটা বিভাগ য'ত ৰাইজৰ আশা ভৰসা থাকে, মানুহৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী যিটোৰ ওপৰত নিৰ্ভৰ কৰি থাকে যিটো যোগান বিভাগ, সেই যোগান বিভাগত থকা যিগৰাকী মন্ত্ৰী আছে মন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে, তেখেতক নিলম্বন কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আজি তেখেত দাবী উত্থাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসম চৰকাৰে জনসাধাৰণৰ কথা নুশুনা হৈছে, বজাৰত অত্যাধিক বস্তুৰ মূল্য বৃদ্ধি হৈছে। সেয়েহে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু যোগান বিভাগৰ মন্ত্ৰীগৰাকীক আমি জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি মূল্যবৃদ্ধি হ্ৰাস কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নহ'লে আমি জিলা ছাত্ৰ সন্থাই বিভিন্ন সময়ত প্ৰতিটো অনুষ্ঠান আমি আয়োজন কৰিম, ইয়াতকৈ জংগীভাৱে আন্দোলন কৰিম বুলি ঘোষণা কৰিছোঁ। হয়, আমাৰ এইটো প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ আমি কৰি আছোঁ। ছাত্ৰ সন্থাই কেইবাটাও প্ৰতিবাদ কৰিলোঁ, কিন্তু চৰকাৰ এতিয়ালৈকে হাৰ পোৱা নাই। নিৰ্লজ্জতা আৰু তেওঁলোকৰ কিমানলৈকে উদং খাব আমি ক'ব পৰা নাই। আপোনালোকে এটা কথা লক্ষ্য কৰিব, অসমৰ ৰাইজে দেখি আছে যে তেওঁলোকে এটাৰ পিছত এটা প্ৰতিটো ৰাতিটোৰ ভিতৰতে যদি আপোনালোকে চাই যদি তেলৰ দাম যদি ১১০ টকা আছে, পুৱাৰ ভিতৰত আপুনি চাব ১৪০ টকা ১৫০ টকালৈকে দাম বাঢ়ি গৈছে। সাধাৰণ শ্ৰেণীৰ ৰাইজে জীয়াই থাকিবলৈ তেওঁলোকে কষ্টকৰ হৈ গৈছে আৰু কৰিছে এই বিজেপি চৰকাৰে। তেওঁলোকে ২৬ত তেওঁলোকৰ নিৰ্বাচন আহি পাইছে। নিৰ্বাচনৰ আগত তেওঁলোকে পুঞ্জি সংগ্ৰহ কৰাৰ আচলতে এটা আছিলা হিচাপে মূল্য বৃদ্ধি কৰিছে। ধাম ধুমকৈ তেওঁলোকে প্ৰতিটো সামগ্ৰীত আপোনালোকে চিন্তা কৰিব পাৰে, দৰৱত যিখিনি দৰৱ আছে, দৰৱত সাধাৰণ যিকেইটা দৰৱ লাগে নিত্য নিমিত্ত সাধাৰণ প্ৰেছাৰৰ ঔষধেই হওক বা আমাৰ যদি চুগাৰৰ ঔষধ হওক, এই মানুহবিলাকৰ যদি ঔষধবিলাকৰ হওক, এই ঔষধৰ দাম তেওঁলোকে বৃদ্ধি কৰিছে। তাৰ লগে লগে ইন্ধনজাত সামগ্ৰী আপোনালোকে জুই লগাই তেওঁলোকে দাম বঢ়াই দিছে। ৰাতিটোৰ ভিতৰত তেওঁলোকে দাম বঢ়াই দিয়ে। এনে এটা অৱস্থা কৰিছে, সাধাৰণ শ্ৰেণীৰ লোকে যোনে দিন হাজিৰা কৰি আছে তেওঁলোকৰ কথা তেওঁলোকে চৰকাৰে একেবাৰে চিন্তা কৰা নাই। বৰ্তমান তেওঁলোকে আচলতে বণিক গোষ্ঠীক অকল তেওঁলোকৰ ছত্ৰছায়াত জীয়াই ৰখাইছে আৰু তেওঁলোকৰ পৰা মুনাফা আদায় কৰিছে আৰু নিৰ্বাচনৰ পুঞ্জি সংগ্ৰহৰ এটা আছিলা ৰূপে তেওঁলোকে লৈছে। আৰু আমি এই কথাটো অতিকৈ নিন্দনীয় বুলি কৈছোঁ আৰু আমি তেওঁলোকক অতি সোনকালে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক ইয়াৰ ওপৰত বক্তব্য দাঙি ধৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ৰাইজে তেওঁলোকৰ মুখলৈ চাই আছে, ইমানকৈ তেওঁলোকে মূল্য বৃদ্ধি কৰি কুঙা কৰি দিয়া ৰাইজক, কিন্তু তেওঁলোকে কিন্তু ২৬ত কিন্তু ৰাইজে কিন্তু তেওঁলোকক উত্তৰ দিবলৈ সাজু হৈ আছে।